ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডায়েবেটিক ফুট ৰোগী অপৰিষ্কাৰ অৱচেতনা ইয়াৰ মূল কাৰণ চিকিৎসা বিজ্ঞানৰ হাতত এই ৰোগৰ প্ৰতিকাৰ গুৱাহাটীতো ইয়াৰ বিশেষ চিকিৎসা ক্ৰমাগতভাৱে দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যা হ'বলৈ গৈ আছে প্ৰায় 80 নিযুত প্ৰতি 6 জন ডায়েবেটিক ৰোগীৰ ভিতৰত এজন ৰোগীৰ ভৰিৰ ঘা আলচাৰত আক্ৰান্ত হয় তথ্য অনুসৰি 20-30 ছেকেণ্ডত এগৰাকী ৰোগী হেৰুৱাইছে ভৰি বিশেষত তেজৰ চলাচল কমি যোৱাৰ ফলতো এই ৰোগে ভয়াৱহ ৰূপ লয় তেনেস্থলত এতিয়া সাৱধানতা অৱলম্বন কৰাৰ উপৰি তৎকালীনভাৱে ল'ব লাগিব চিকিৎসকৰ পৰামৰ্শ কেনেকৈ সম্ভৱ ইয়াৰ চিকিৎসা এই সন্দৰ্ভত ফুড সাৰ্জন ডক্টৰ সুধীৰ কুমাৰ জেনে কয় আৱেৰনেছ যেটো মানুহৰ যেটো মানে ইয়াৰ প্ৰতি নাই জাগৰুকতা নাই হেতু কাৰণে আসলতে আপোনাৰ এই ডায়াবেটিস ভৰিৰ প্ৰবলেমটো বেছি হয় কিন্তু ডায়াবেটিকৰ পৰা উৎপন্ন ডায়াবেটিক ভৰিৰ ইনফেকশনটো মোটামুটি আমি ৰখাব পাৰোঁ নোহোৱাকৈ ৰাখি দিব পাৰোঁ প্ৰভাইডেড আমি আৱেৰনেছ আমাৰ জনতাৰ ভিতৰত পাব্লিকৰ ভিতৰত থাকে ভৰিত হোৱা ডায়েবেটিছ ৰোগৰ কিমান মাৰাত্মক কিয় আমি ভৰি সাফ চিকুণ কৰি ৰাখিব লাগে অপৰিষ্কাৰ ভৰিৰেও আপোনাৰ জীৱনলৈ নমাই আনিব পাৰে অন্ধকাৰ ভৰিৰ ডায়েবেটিছ ৰোগৰ সন্দৰ্ভত কি ক'লে ডাক্তৰ জয়নে নাৰ্ভ যেটো থাকে স্নায়ু এটো মানে দুৰ্বল হৈ যায় নিউৰোপেথি বুলি কয় সেন্সটো নোহোৱা হৈ যায় সেন্স নোহোৱাৰ কাৰণে যেতিয়া এটা ডায়েবেটিক ৰোগীয়ে আঘাত পায় বা ধৰক বিন্ধিলে বা জুইৰ পৰা পুৰিলে বা জুইৰ আগত বহিলে পুৰি গ'ল বা কিবা এটা গজালে বিন্ধি গ'ল বা জোতাৰ পৰা কাটা গ'ল এই গোটেই সাধাৰণ কথা সাইলেন্সৰ পৰা পুৰি গ'ল হেতু হলে আপোনাৰ সেন্সটো নথকাৰ কাৰণে ইহঁতে বিষৰ অনুভূতি মানে নহয় ইহঁতৰ আৰু সেই যেটো আপোনাৰ ছালত যেটো এটা ঘা এটা লাগিল এই ঘাৰ জৰিয়তে আপোনাৰ ইনফেকশনটো সোমায় বেক্টেৰিয়া সোমায় তাৰ পাছত সেপসিস হয় তো এই হোৱা সত্ত্বেও ইহঁতে মানে গম নাপায় কাৰণ বিষৰ অনুভূতি নহয় 2 নম্বৰটো কাৰণ হৈছে ভাস্কুলোপেথি বুলি কয় তেজৰ চলাচল ডায়েবেটিক ৰোগীবিলাকৰ কমি আহে হেতু কাৰণে ঘাবিলাক সোনকালে নুহুকায় কিদৰে ল'ব সাৱধানতা দিলে পৰামৰ্শ ভৰিৰ বহুত কথা আছে যেটো আমি ডেফিনেটলি আমি কেয়াৰ ল'বই লাগিব ভাল সাফা কৰি ৰাখিব লাগিব ভৰিৰ যেটো আপোনাৰ অনুভূতি নাই সেই অনুভূতিটো নাই কেনেকৈ কম্পনসেট কৰিব এটা হ'ল যে ভৰিটো সাফ চিকুণকৈ ৰাখক ভাল জোতা পিন্ধক আগফালে পৰা ঠেক জোতা হ'ব নালাগে হাই হিল হ'ব নালাগে আৰু আপোনাৰ এই আঙুলিৰ ফাঁকবিলাকৰ মাজত যিকেইটা স্পেচ এইবিলাক চাফা কৰি ৰাখক ফাংগাছটো লাগি যায় গৰম হিটাৰ বা আপোনাৰ জুইৰ আগত কেতিয়াও যাতে নাযায় গৰম পানী বেগ যাতে নলয় ৰাতি আঠুৱা লগাই শুৱক কাৰণ নিগনি চিগনি আহি কেতিয়াবা কাটি কুটি পেলাই গমেই নাপায় আমি যেটো ভৰি চোৱা যেটো আমি এই এটা আগতে যেনেকৈ ভৰি চুই সেৱা কৰা আমি আজিকালি গুড মৰ্নিং কৰোঁ হেণ্ডশেকিং কৰোঁ কিন্তু আমি যদি ভৰি চোৱা যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে কিমান ধৰণৰ বেমাৰ আগতীয়াকৈ আমি গম পাই যাম মই ক'লোঁ যে আপোনাৰ সৰু বস্তুৰ পৰাহে ডাঙৰ বস্তু প্ৰব্লেম ক্ৰিয়েট হয় অৱশ্যে ডায়েবেটিছ ৰোগৰ প্ৰতি অৱহেলা শৰীৰৰ সঠিক যত্ন নোলোৱা শিক্ষা দীক্ষাৰ অভাৱতো মাৰাত্মক ডায়েবেটিছ ৰোগে সৃষ্টি কৰিছে ভয়াৱহতা ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সৈতে ভুৱন চেতিয়া ৰিপৰ্ট প্ৰাগ নিউজ